নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ মাজলৈ। আজি মই আহিছোঁ মোৰ সপোন যিখন বিশ্ববিদ্যালয়ত পঢ়া, যিখন ইউনিভাৰ্চিটিত পঢ়া মোৰ এটা সপোন আছে, সেইখন ইউনিভাৰ্চিটিত হয়। আজি মই আহিছোঁ আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিত, আৰু আজি আপোনালোকক দেখুৱাম তেজপুৰ ইউনিভাৰ্চিটিখন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৃদু প্ৰতীক, অৰ্থাৎ এটা নতুন নাম এটা দিছোঁ ডাৰ্ক ষ্টাৰ। তো সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আৰু মোৰ দৰে আপোনালোকৰ যিসকল মোৰ নিচিনা ষ্টুডেণ্ট আছে, তেওঁলোকৰো ডাঙৰ হৈ যাৰ তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ মন আছে, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এতিয়া চাওক আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিখন, আৰু মোৰ আজি মুখৰ একো মাত নাই লোৱা, মানে ভাষা নাই। আৰু যেতিয়া মানে যিখন আপোনাৰ ড্ৰিম থাকে ন, য'ত পঢ়াৰ, যেতিয়া তাত যায় মানে কিমান ভাল লাগে বুজাব নোৱাৰি। আৰু তো চাওক ভিডিঅ'টো। আৰু মানে ইউনিভাৰ্চিটিখন ইমানেই ডাঙৰ নহয়। আজি ইউনিভাৰ্চিটিখনৰ কেম্পাছবোৰৰ ভিতৰত সোমোৱা নহ'ল, পাছৰে পৰে নিশ্চয় আহিবলৈ মই চেষ্টা কৰিম। আৰু ইয়াৰ ভিতৰতো ষ্টুডেণ্টসকলে চাইকেল লৈ মানে অহা যোৱা কৰিছে, আৰু ইমানেই ডাঙৰ এৰিয়া নহয়। মানে ইয়াতে ষ্টুডেণ্টসকলৰ বাবে বাইক স্কুটি নহয়, সকলোৱে চাইকেল চলাইতো দেখি মানে কিবা এটা ভাল লাগিছে। আৰু ইয়ালৈ আহি মেলি মানে ইয়াত পঢ়িবৰ বাবে দুগুণ ইনস্পায়াৰ্ড হৈছোঁ। এই ইউনিভাৰ্চিটিখন মানে ইমানেই ধুনীয়া বা ইমানেই ডাঙৰ, আৰু মানে ইমানেই আপোনাক আকৰ্ষণ কৰিব ন আপুনি আহোঁতে। মোৰ ইয়াৰ নাম শুনি, ইয়াৰ কথা যেতিয়া শুনো কাৰোবাৰ মুখত, তেতিয়াৰ পৰা বা ইয়াৰ বিষয়ে চাইছোঁ, মই আগতেও অধ্যয়ন কৰিছোঁ এইখন বিশ্ববিদ্যালয়ৰ বিষয়ে, তেতিয়াৰ পৰা মোৰ ইয়াত এটা পঢ়িবলৈ মন আছে, সপোন আছে। আৰু ইয়ালৈ অহাৰ পিছত দুগুণেই মানে ইনস্পায়াৰ্ড হৈছোঁ, ইয়াত পঢ়িবৰ বাবে মানে দুগুণেই মন গৈছে, আগতকৈ দুগুণ। তো আপোনালোকো আহিলে আপোনালোকো চাগে অট'মেটিকলি মন যাব ইয়াত পঢ়িবলৈ, আৰু আগৰ পৰা আছিল যদিও দুগুণ হৈ যাব। মানে ইমানেই মানে কি ক'ম আৰু, ৱাও। আৰু চাওক, আমি এনেকৈ দি আহি থাকোঁতে ইয়াতে দাদা দুজন মানে মাতিলে, নিশ্চয় ইয়াতে পঢ়াই হ'ব চাগে। তো ভাল লাগিলে আৰু তেনেকৈ যেতিয়া। আৰু ইয়াত চাওক ফুটবল খেলি আছে। তাকে কৈছোঁ, আপুনি যদি এখন ইউনিভাৰ্চিটিত আহে, আপোনাৰ মানে অট'মেটিকলি ইয়াত পঢ়াৰ এটা ইচ্ছা আহি যাব। আৰু যদি আগৰ পৰা আছিল ন, দুগুণ মানে মন যাব ইয়াত পঢ়িবলৈ। তো আহক।